নমস্কাৰ বন্ধু বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে গুড নিউজ অৰ্থাৎ ইণ্ডিয়ান কোষ্ট গাৰ্ড মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত পোষ্ট ওলাইছে জেনেৰেল ডিউটি হয় নাভিকৰ পোষ্ট হয় তো বলক দেৰি নকৰি বিতংভাৱে আমি এডভাৰটাইজমেণ্টটো চাই লওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনাওঁ যাতে আগন্তুক ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে এইটো হ'ল আমাৰ অফিচিয়েল ন'টিফিকেশ্যন ইয়াতে আপোনালোকে চাব পাৰে মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা হয় এইটো পোষ্টটো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব 13 ফেব্ৰুৱাৰীৰ পৰা আৰু আপোনালোকৰ দিয়া হ'ব 27 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব মনত ৰাখিব এই পোষ্ট কেইটা কেৱল আমাৰ মেল কেণ্ডিডেটৰ কাৰণেহে ইয়াৰ কোনো ফিমেল কেণ্ডিডেট ইয়াতে এলাউ নকৰে আমি যে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওঁ আপোনালোকে এইচএছ পাছ হ'লে 10+2 হ'লে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 10+2 কি থাকিব লাগিব মেথছ বা ফিজিক্স আপোনালোকৰ এজ এ ছাবজেক্ট থাকিব লাগিব আৰু কি দিছে আপোনালোকে অলৰেডি পাছ কৰা হ'ব লাগিব চাওক কিয় কাৰণ কেণ্ডিডেটছ আৰ টু ফিল দ্য মাৰ্কছ অল দ্য ছাবজেক্টছ এজ মেনশ্যন ইন দ্য মাৰ্কশ্বিট হোৱাইল ফিলিং দ্য অনলাইন এপ্লিকেশ্যন তো আপোনালোকৰ এপ্লিকেশ্যনৰ মাৰ্কছ যোনবিলাক থাকিব সেইবিলাক আপোনালোকে কি কৰিব লাগিব ফিল কৰিব লাগিব চ' আপোনালোকে অলৰেডি এইচএছ পাছ হ'ব লাগিব এতিয়া যে আপোনালোকে এজ যদি চাই লয় তো মিনিমাম আপোনালোকৰ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 22 ইয়াৰ্ছ হ'ব লাগিব তেনেদৰে আপোনালোকে যদি চাই আপোনালোকৰ আমি যে এজ ৰিলেক্সেশ্যন চাওঁ তেতিয়াহ'লে SC ST সকলে 5 বছৰ আৰু 3 ইয়াৰ্ছ OBC সকলে এজ ৰিলেক্সেশ্যন পাই যাব আৰু ইয়াতে আমাৰ টোটেল ভেকেন্সি 260টা হয় এইবিলাক আমাক জোন হিচাপত ভগাইছে আপোনালোকে চাই নৰ্থ ইষ্টত টোটেল 68টা পোষ্ট আছে অৰ্থাৎ সেকেন্ড হাইয়েষ্ট আমাৰ নৰ্থ ইষ্টতে পোষ্ট আছে চ' নৰ্থ ইষ্টত কি ষ্টেট আছে আপোনালোকে চাই লওক যে বিহাৰ আছে ৱেষ্ট বেংগল আছে ঝাৰখণ্ড আসাম ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল মিজোৰাম ছিকিম উৰিষ্যা তো আপোনালোকে নৰ্থ ইষ্টৰ ফালৰ পৰা কৰিলে আপোনালোকৰ 68টা পোষ্ট টোটেল হ'ব ইয়াতে যদি আমি চেলাৰী কথা কওঁ ইয়াতে আমাৰ চেলাৰী ভালে পোৱা যায় ষ্টাৰ্টিং চেলাৰী আপোনালোকৰ প্ৰায় 35,000 প্লাছ আপোনালোকে পাই যাব সব কাটিগুটি ইনহেণ্ড চেলাৰী 35 প্লাছ আপোনালোকে পাই যাব সিলেকশ্যন প্ৰচিডিউৰ যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ টোটেল ইয়াতে 4টা ষ্টেজত সিলেকশ্যন প্ৰচিডিউৰটো ষ্টাৰ্ট হয় কিন্তু এইটো মনত ৰাখিব যে এইটো আমাৰ বহুত ফাষ্ট হয় প্ৰচেছটো 4টা ষ্টেজ মানে আমাৰ বহুত ফাষ্ট হয় আৰু ইয়াতে কিন্তু এটা মনত ৰাখিব আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে লাইভ ইমেজ কেপচাৰ কৰিব লাগিব আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব সেইবাবে অলপ যেতিয়া আপোনালোকে এপ্লাই কৰিব বহিব তাৰবাবে অলপ সাজু হৈ বহিব সদায় ষ্টেজ 1 যদি চাই তেতিয়ালৈকে আপোনালোকৰ এটা কম্পিউটাৰ বেছড এক্সাম হ'ব ষ্টেজ 1ত আপোনালোকৰ কি হ'ব কম্পিউটাৰ বেছড এক্সাম হ'ব তাতে আপোনালোকৰ কি হ'ব আপুনি যদি চাই তো আপোনালোকৰ দুটা টেষ্ট হ'ব সেকশন 1 থাকিব আৰু সেকশন 2 থাকিব সেকশন 1 ৰ আপোনালোকৰ ম্যাথছ সায়েন্স ইংলিশ ৰিজনিং জিকে একেটা থাকিব আৰু সেকশন 2 ত আপোনালোকৰ থাকিব ম্যাথছ আৰু ফিজিক্সৰ পৰা কোৱেশ্চন আহিব ইয়াতে এটা যদিও আপোনালোকৰ দিছে যে এটা কাট অফ মাৰ্ক দিয়া হ'ব পাছিং মাৰ্কছ কিন্তু আপোনালোকে ইয়াৰ পৰা যথেষ্ট ভালে সংখ্যক ইয়াৰ পৰা বেছি মানে মাৰ্কছ আনিব লাগিব তেতিয়াহে আপোনালোকৰ চান্স হ'ব এটো জাস্ট এটা কাট অফ মাৰ্ক হে মানি লওক আপোনালোকে সিলেকশ্যন মানে যোনটো আমাৰ সেকশন 1 আছে হেতুত ভাল মাৰ্কছ পাইছে কিন্তু আপোনালোকে সেকশন 2 ত ভাল মাৰ্কছ পোৱা নাই তো তেতিয়া আপোনাৰ কিন্তু সিলেকশ্যন নহয় আপোনালোকে দুইটাতে ভাল মাৰ্কছ আনিব লাগিব ইয়াতে নৰ্মেলাইজেচনৰ কথাও কোৱা হৈছে আপোনালোকৰ হেতু হিচাপত নৰ্মেলাইজেচন হ'ব হেতু আপোনালোকে চাই ল'ব ষ্টেজ 2 আপোনালোকৰ যদি আপোনালোকে ষ্টেজ 1 কমপ্লিট কৰিব তেতিয়ালৈকে আপোনালোকে কি গৈ পাব ষ্টেজ 2 ত গৈ পাব এটা ৰেশিওত আপোনালোকক মাতা হ'ব আৰু আপোনালোকৰ যোনটো আপোনালোকৰ এক্সাম সেন্টাৰ হ'ব হেতু কিন্তু আপোনালোকৰ 30 কিলোমিটাৰ এৰিয়াৰ মাজতে আপোনালোকৰ এক্সাম সেন্টাৰ হৈ যাব ষ্টেজ 2 ত আপোনালোকৰ চাওক এসেসমেন্ট টেষ্ট হ'ব আৰু ফিজিক্যাল ফিটনেস টেষ্ট আপোনালোকৰ দুই ধৰণৰ টেষ্ট ইয়াতে হ'ব এটা আপোনালোকে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব 7 মিনিটত 20টা স্কোৱাট মাৰিব লাগিব আৰু 10টা পুশ আপ কৰিব পাৰিব লাগিব আৰু তাতে আপোনালোকৰ কি হ'ব চাওক ডকুমেন্ট ভেৰিফিকেশন ষ্টেজ 2 হৈ যাব যেতিয়া আপোনালোকে ষ্টেজ 2 ত কোৱালিফাই কৰি ল'ব তেতিয়া আপোনালোকৰ Stage 3 আহিব Stage 3 কি দিলে আপোনালোকে the candidate who selected for stage 1 stage 2 stands merit as per the vacancies available to provisionally shortlisted for training আপোনালোকৰ ট্ৰেইনিংৰ কাৰণে মাতা হ'ব আৰু কি হ'ব INS চিলকা মানে যত আপোনালোকৰ ট্ৰেইনিং হয় তাতে মাতা হ'ব আপোনালোকৰ প্ৰভিজনাল এডমিট কাৰ্ড দি কেনে ঠিক আছে ইয়াৰ পিছত আপোনালোকৰ কি আহিব ষ্টেজ যোনটো 4 আছে হেতু আপোনালোকৰ আহিব আৰু ইয়াতে আপোনালোকৰ কি হৈ যাব ফাইনাল সিলেকশ্যন ইয়াৰ পৰা আপোনালোকে পাব আফটাৰ দা ট্ৰেইনিং ইয়াতে যে আপোনালোকে চাই আপোনালোকে এপ্লাই কৰপা কৰিব সক আপোনালোকে www যোনটো আমাৰ জয়েন ইণ্ডিয়ান কোষ্ট গাৰ্ড এটো আছে এটোৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে মই আপোনালোকৰ ডেসক্ৰিপচনত লিংকও দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্ট ইয়াতে যাব পাৰিব আৰু এপ্লাই প্ৰচিডিউৰ আপোনালোকৰ 13 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এখিনি
এপ্লিকেশ্যন ফি যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকৰ SC ST ফ্ৰী হয়, কিন্তু আপোনালোকে 300 আনৰিজাৰ্ভ কেটেগৰী বা আপোনালোকে যদি OBC ফালৰ পৰা হয় তেতিয়ালৈকে পে' কৰিব লাগিব। আৰু আপোনালোকে নেট বেংকিং বা মাষ্টাৰ কাৰ্ড, এইবিলাক ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI আদিৰ থ্ৰুতো পে'মেণ্ট কৰিব পাৰিব। ইয়াতে যে আপোনালোকে মন কৰে চাওক, ষ্টেজ 1ৰ এক্সামটো আপোনালোকৰ মিড বা এণ্ড এপ্ৰিলত হৈ যাব। ষ্টেজ 2 আপোনালোকৰ মিড বা এণ্ড মে'ত আপোনালোকৰ হৈ যাব। আৰু ষ্টেজ 3 আপোনালোকৰ চাওক কেতিয়া হৈ যাব, মিড বা আৰ্লি বা মিডত অক্টোবৰ মাহতে এই বছৰতে গোটেইখিনি আপোনালোকৰ শেষ হৈ যাব লাগিব। তো বহুত ফাষ্ট হয় এই প্ৰচেছখিনি। আৰু আপোনালোকক চাওক, আপোনালোকে যেতিয়া আইডেণ্টি প্ৰুফ দিব লাগিব তেতিয়া আপোনালোকৰ হয়তো আধাৰ, পেন কাৰ্ড বা ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে দিব পাৰে। আপোনালোকৰ কালাৰ্ড কিন্তু যোনটো আপোনালোকৰ এডমিট কাৰ্ড হ'ব সেইটো আপোনালোকৰ কালাৰ লৈ যাব লাগিব, কোনো আপোনালোকৰ ব্লেক এণ্ড হোৱাইট নিলে সেইটো নহ'ব। আৰু ইয়াতে আৰু এটা কথা আছে, আপোনালোকৰ বডিৰ যদি কোনো ধৰণৰ টেটু আছে তেতিয়ালৈকে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে, ডাইৰেক্ট আপোনালোকক ৰিজেক্ট বুলি ধৰা হ'ব। আপোনালোকৰ বডিৰ যদি টেটু আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। ঠিক আছে, তো এইখিনিয়ে আছিল। বাকী গোটেই আপোনালোকে ডিটেইল নটিফিকেশ্যনখিনি চাই ল'ব পাৰিব। মই আপোনালোকক ইয়াতে লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে চাই থাকিব পাৰিব, গোটেই নটিফিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব। চ' আজি এইখিনিয়ে আছিল। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল পালে বেল আইকনটো দবাই দিব আৰু লাইক কৰি দিব, ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।